নমস্কাৰ বন্ধু বান্ধৱীসকল, বাবুল টিপছ আছাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে নতুন ভেকেন্সিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুতো ভাল খবৰ। 3rd গ্ৰেড 4th গ্ৰেড আৰু আছাম পুলিচত বহুতো পদ ওলাব। টোটেল 22,000ৰো অধিক পদ ওলোৱাৰ কথা কৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টি চাব বিচাৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টি এবাৰ চাই লওক। জুলাই মাহত আৰু এটা আমি এডভাৰটাইজ ওলাব খুজিছোঁ য'ত 22,776টা পোষ্ট থাকিব। তাৰমানে অভাৰলেপিং ৱেটিং লিষ্ট, যিটো আপোনালোকে মাজে মাজে কৈ থাকে যে 1 লাখ নহ'ব, চৰকাৰৰ পুঁজি নাই কাৰণে 1 লাখ দিয়া নাই, এই গোটেই সম্ভাৱনা নাকচ কৰি কোনোবা যদি মাজত চাকৰি পাই চাকৰি এৰিও গৈছে, সেই গোটেইবিলাক কাভাৰ কৰি আমি 22,765টা পদৰ এডিশ্যনেল আমি এডভাৰটাইজমেণ্ট উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ বিভাগ কেইটা হ'ব? অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানীত 2,500 পোষ্ট, যিটো নতুন বিজ্ঞাপন ওলাব জুলাই মাহৰ শেষ সপ্তাহত। কৃষি বিভাগত যিটো আমাৰ এটা পোষ্ট আছে, এইটো কি বুলি কয়, যিখিনি এক্সটেনশ্যন এছিষ্টেণ্ট বুলি কোৱা হয়, তাতে আমাৰ 2,500 পোষ্ট ওলাব, 2,500। এইটো গ্ৰেড 3 পোষ্ট হয়, গ্ৰাম সেৱক বুলি যিটো কোৱা হয়। পুলিচত আৰু 2,000 পোষ্ট ওলাব। স্বাস্থ্য বিভাগত আৰু 600 পোষ্ট ওলাব। গ্ৰেড 3 অসম চৰকাৰৰ বিভিন্ন বিভাগত ওলাব 2,519টা। গ্ৰেড 4 বিভিন্ন বিভাগত ওলাব 1,347টা। পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন বিভাগত পঞ্চায়ত ছেক্ৰেটাৰীকে আদি কৰি বিভিন্ন পদত ওলাব 1,000টা। আৰু শিক্ষা বিভাগৰ 3টা ক্ষেত্ৰতে এলিমেণ্টাৰী, হায়াৰ ছেকেণ্ডেৰী আৰু হায়াৰক লৈ আৰু পোষ্ট ওলাব 10,219টা। তাৰমানে 1 লাখ নিযুক্তিৰ বিপৰীতে আমি 1 লাখ প্ৰায় 15,000 আমি নিযুক্তি কৰিম, যাতে কোনোবা অভাৰলেপিং ৱেটিং লিষ্ট হ'লেও এট দ্য এণ্ড অফ দ্য ডে ইট ইজ একজেক্টলি 1 লাখ, আৰু সেই পৰ্যায়ত আমি যাব পাৰোঁ।